নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাইছে ইউটিউব চেনেল বেংক সাথী। মই আপোনাৰ বন্ধু সুবল বিশ্বাস। মই 20 ইয়াৰ্ছ হ'ল এই মাছৰুম খেতিৰ লগত জড়িত হৈ আছোঁ আৰু মাছৰুম খেতিৰ বিভিন্ন সমস্যাসমূহ আমি এই ভিডিঅ'ৰ মাধ্যমেদি আমি আপোনালোকক জনাওঁ। গতিকে বন্ধুসকল, এই ভিডিঅ'টোত আমি কথা পাতিম হিউমিডিটি কণ্ট্ৰল, কেনেকৈ হিউমিডিটি কণ্ট্ৰল কৰিব লাগে। হয় বন্ধুসকল, হিউমিডিটি কণ্ট্ৰল কৰিবৰ কাৰণে আমি বহুতো নিয়ম পালন কৰিব লাগে। তাৰ ভিতৰত নম্বৰ 1 হ'ল স্প্ৰে ৱাটাৰ 2 or 3 টাইমছ ইন এ ডে। দিনটোৰ ভিতৰত আমি কমেও গৰমৰ দিন যদি হয় 2 বাৰ বা 3 বাৰ স্প্ৰে কৰিব লাগে পানী। যদি ৰুমটো প্লাষ্টিকেৰে দ্বাৰা তৈয়াৰী তেতিয়াহ'লে বেছি কেয়াৰ কৰিব লাগে, আৰু যদি আপোনাৰ ৰুমটো যদি খেৰৰ তৈয়াৰী তেতিয়াহ'লে আমি দুপৰীয়া এবাৰ বা ৰাতিপুৱা আৰু সন্ধিয়া 2 বাৰ পানী দিলেই যথেষ্ট। 2 নম্বৰ হ'ল কিপ হাইগ্ৰমিটাৰ্ছ ইন দ্য প্ৰডাকশ্যন ৰুম। আমি হিউমিডিটি জোখা যিটো যন্ত্ৰ হাইগ্ৰমিটাৰ, এইটো আমি ৰুমৰ ভিতৰত ৰাখিব লাগে, যাতে আমি গম পাই থাকোঁ তাৰ ৰুমৰ টেম্পাৰেচাৰ কিমান বা এই হিউমিডিটি কিমান। 3 নম্বৰ হেং শ্বেক ইন এৰাউণ্ড দ্য ৰুম। বস্তা মানে মৰাপাটৰ বস্তা আমি যদি হেং কৰি দিব, ওলমাই দিব পাৰোঁ, তাত যদি আপুনি পানী স্প্ৰে কৰে, তাৰ দ্বাৰাও এই ৰুমৰ যিটো হিউমিডিটি সেইটো কণ্ট্ৰল হৈ থাকে। 4 নম্বৰ হাউচ মেকিং টেকন'লজি। ঘৰটো যেতিয়া বনাব তেতিয়া খেৰৰ ঘৰ বনালে চবচে বেষ্ট। আৰু যদি বিভিন্ন মেটেৰিয়েল আজিকালি পোৱা যায়, যেনেকৈ আপোনাৰ থাৰ্মকল পোৱা যায় চিলিং দিবৰ কাৰণে, বা আপোনাৰ ধাৰি বা আপোনাৰ যিটো কাৰ্টুন, এইবিলাক যদি আমি চিলিঙত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ৰুমৰ যিটো টেম্পাৰেচাৰ সেইটো কণ্ট্ৰল হৈ থাকিব। বন্ধুসকল, যেতিয়া আমি পানী স্প্ৰে কৰোঁ তেতিয়া ৰুমটো পূৰা ফিল আপ কৰি দিব লাগে পানীৰে। তলত মাটিটো যাতে পলিথিন পাতি বা চাৰিওফালে বান্ধি তাত পানী ঢালি দিব লাগে। তেতিয়াহ'লে ৰুমত যিমান টাইম পানী থাকিব সেই টাইমত পানীটো আপোনাৰ হিউমিডিটিটো কণ্ট্ৰল হৈ থাকিব। তাৰপিছৰ পইণ্টটো হ'ল অ'পেন দ্য উইণ্ড'জ নিয়াৰ এবাউট 2 or 3 আৱাৰ্ছ পাৰ ডে। প্ৰত্যেক দিনে আমি যদি 2 ঘণ্টা ৰাতিপুৱা আৰু 2 ঘণ্টা আবেলি ঠাণ্ডা বতাহ সোমাব দিওঁ তেতিয়াহ'লে ৰুমৰ টেম্পাৰেচাৰটো কণ্ট্ৰল হৈ থাকিব। হয় বন্ধুসকল, ঘৰ বনোৱা যিটো পিছৰ পইণ্টটো হ'ল মেক দ্য হাউচ ইন এ কুল প্লেচ। আমি যদি ঘৰটো ঠাণ্ডা জেগাত বনাওঁ তেতিয়াহ'লে আমাৰ ৰুমটো এনেই ঠাণ্ডা হৈ থাকিব। বা কিছুমানে ৰুমটোৰ ওপৰত লাও গছ বা উৰহি গছ আদি যদি উঠাই দিয়ে তেতিয়াহ'লে ৰুমৰ টেম্পাৰেচাৰটো কমি থাকিব। হয়, নহ'লে আপোনাৰ নাৰিকলৰ যিটো নাৰিকল গছৰ ঠাৰিবিলাক, যিটো নাৰিকল গছ চাফা কৰি পেলাই দিয়ে, তেতিয়া নাৰিকল গছৰ ঠাৰিবিলাকত ওপৰত যদি আমি উঠাই দিওঁ এটা এটাকৈ, ঠিক তেনেকৈও আমি ৰুমৰ টেম্পাৰেচাৰটো ঠাণ্ডা ৰাখিবৰ কাৰণে যত্ন কৰোঁ। তেনেকৈও আমি ঠাণ্ডা ৰাখিব পাৰোঁ। তাৰপিছত আমি যিবিলাক বেড আছে, এই বেডবিলাক যদি আমি কটন ক্লথেৰে ৰেপ কৰি দি তাত যদি পানী স্প্ৰে কৰি দিওঁ তেতিয়াহ'লে এই বস্তুটো আপোনাৰ ঠাণ্ডা থাকে, বহুত ঠাণ্ডা থাকিব। মানে ইউজ স্পঞ্জ এণ্ড ৱেট দেম। আমি যদি স্পঞ্জ তিয়াই পেলাই ইয়াৰ ওপৰত থৈ দিওঁ আৰু তাতে পানীৰে তিয়াই দিওঁ, তেতিয়াহ'লে স্পঞ্জৰ পৰা পানীটো লাহে লাহে শুহিব আৰু লাহে লাহে শুহি তলফালে গৈ থাকিব, আৰু এইটো এনি টাইম হাইড্ৰেট হৈ থাকিব, বস্তুটো তিতা থাকিব। যদি ঘৰটো প্লাষ্টিকেৰে বনোৱা হৈছে তেতিয়াহ'লে গৰমৰ দিনত ওপৰত হোৱাইট পলিথিন প্লাষ্টিক দিলে বেছি ভাল, কাৰণ কি হোৱাইট পলিথিনে কি কৰে, সূৰ্যৰ ৰশ্মিটোক ৰিফ্লেক্ট কৰি বেক কৰি দিয়ে। গতিকে আমি তেনেকুৱা প্লাষ্টিক লগাব লাগে। বা যদি ঠাণ্ডা জেগা আছে তেতিয়াহ'লে তলত ক'লা প্লাষ্টিক দিলে বেছি ভাল হয়। আৰু এভইড ডাইৰেক্ট ছানলাইট। গতিকে আমি যদি সূৰ্যৰ পোহৰটো আমি ডাইৰেক্ট কৰিবৰ কাৰণে বাধা দিব লাগে, ৰুমটো তেনেকৈ তৈয়াৰ কৰিব লাগে। বন্ধুসকল, হিউমিডিটি কণ্ট্ৰল কৰিবৰ কাৰণে বহুতো উপায় আছে, গতিকে এইবিলাক আপোনালোকে পালন কৰিব। আৰু এই ভিডিঅ'ৰ দ্বাৰা যিখিনি আপোনালোকে জানিলে সেইখিনিৰ দ্বাৰা নিশ্চয় মই ভাবোঁ যে আপুনি উপকৃত হ'ব। এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাবৰ কাৰণে আমাৰ চেনেলটো চাই থাকিব। আৰু বিভিন্ন ধৰণৰ প্ৰডাক্টছ আমাৰ ইয়াতে পোৱা যায়, বীজ পোৱা যাব, মেডিচিনছ পোৱা যাব, বেবী ষ্টিন, লাইম পাউডাৰ বা আপোনাৰ জিপছাম আদি পাবৰ কাৰণে তলত আমি লিংক দি দিছোঁ। সেই লিংকবিলাকত ক্লিক কৰি আপুনি সেইবিলাক পাৰচেছ কৰিব পাৰে
লগতে হাইগ্ৰোমিটাৰৰ লিংক তলত দিয়া আছে, এইটো লিংক চাই আপুনি পাৰচেছ কৰি ল'ব। আৰু বিভিন্ন ধৰণৰ যদি বস্তু লাগে আমাৰ ইয়াত কমেণ্ট কৰি জনাব, আমি সেইবিলাক লিংক আমি তলত দি দিম যাতে আপুনি এই বস্তুবিলাক পাৰচেছ কৰি ল'ব পাৰে। মাছৰুমৰ বীজ যদি কোনোবাই ল'ব বিচাৰিছে আৰু বহুত দূৰত আছে আপুনি, তেতিয়াহ'লে তলত দিয়া লিংকত মাছৰুমৰ বীজ ক'ত পোৱা যায় তাৰো লিংক আছে, তাৰ পৰা আপুনি ক্লিক কৰি বাই কৰিব পাৰে, আপোনাৰ ঘৰত হোম ডেলিভাৰী হৈ যাব। গতিকে বন্ধুসকল, ইমান পৰে আপোনালোকে শুনিলে হাউ টু কণ্ট্ৰল হিউমিডিটি এণ্ড টেম্পাৰেচাৰ, কেনেকৈ ঘৰৰ হিউমিডিটি ৰক্ষা কৰিব লাগে আৰু টেম্পাৰেচাৰ কেনেকৈ মেইনটেইন কৰিব লাগে। গতিকে আজি ইমানতে আমি বিদায় লৈছোঁ। থেংক ইউ ফৰ ৱাচিং, টিল দেন বাই।